মটিভাই কৰি থোৱা দোচাখন মটিভাই দোচাখন মটিভাই কৰি থৈছে এখন চৌবা নাকামো ন এটি চুলে নাকামো ন খোৱা কামো জানো কামো নহয় যে এখনে আমি এখনৰ পৰাই যাম এখনতে যাম আজি তো ওলাইছোঁ দোস্ত যাবলৈ অলপ ওলাই আহিম চিন্তু চিন্তু ঐ এইফালে তই কি খাবি কিবা খাবি নেকি তই তোলৈ কিবা লৈ আহিম বাৰু দেই এইবিলাক গাড়ীবিলাক মই এনেকৈ ইয়াতে থাকোঁ দোস্ত চাই থাকিব ভিডিঅ'বিলাক আমি বনাই থাকিম চাইকেলৰ হাৱাটো কম আছে বোলে অলপ হাৱাটো উলিয়াই লওক ওলাই ল'লে মানে বন্ধ কৰি দিব লাগিব দেওবাৰেও মানুহ আহেও আমাৰ ইয়াত ধেৰ মানুহ টিকেট দেখুৱাইছে মানুহজনে টিকেট ল'বি নেকি বুলি দিছে টিকেট লওঁ এতিয়া কিবা এটা ল'লোঁ যাতে টিকেট জানো কি হয় ভাগ্যত কি দেখা দিয়ে নুফুটে ঢেৰ টিকেট লওঁ কেৰেলা টিকেট আমি প্ৰতি দেওবাৰে লওঁ টিকেট 4-5 টকীয়া টিকেট লওঁ 50 টকীয়া টিকেট টিকেট নাপাওঁ সেই মানুহ ঘৰতে পাম দিব কৈছে লগতো চাইকেলখনৰ হাৱাটো কম আছে মানে কি ভিডিঅ' বনাবলৈ বহুত মন যায় মানে ভিডিঅ'বিলাক বনাই থাকিবলৈ মন যায় আৰু ইয়াত এটা বিশেষ কথা কেৰেলাত আপুনি যেনে যাব এনেকুৱা নাৰিকল গছ ঢেৰ দেখি পাব নাৰিকলৰ গছ য'তে নাযাওক নাৰিকলৰ গছ পূৰা দেখিব নাৰিকল মানে চাৰিওফালে নাৰিকল আৰু গছ বস্তুটো বহুত মানুহে ভাল পায় ইয়াত তাত গছক মানে মানুহবিলাকে একদম বহুত ভাল পাব নাই এইটো ঘৰ এনে দেখুৱাই দিব পাৰোঁ ঘৰটো চাওক চবফালে ইমান ধুনীয়া ঘৰ কিন্তু আগফালে চব গছ চবফালে গছ কাৰণ ইয়াত ঘৰটো ডিজাইনটোক লৈ পেলানি মানুহবিলাকে মানে নাভাবে মানে মানুহবিলাকে সদায় অকল নিজৰ মানে পৰিৱেশটো ভালকৈ ৰাখে মানে গছে বহুত পলিউশ্যন বস্তুটো কমাই ৰাখে না ধূলি চুলিবিলাক এইবিলাক বহুত পৰা মানে চেফটি হয় মানে বহুত মানুহৰ ভাল হয় মানে সেইকাৰণে গছটো ৰাখিব লাগে সেইকাৰণে আমাৰ তাতো মানুহৰ ঘৰত যদি গছ থাকে গছজোপা লাগিলে চট ঢালাই কৰিলেও লাগিলে গছজোপা যাবলৈ ৰাস্তাটো দিব লাগে কি মানে নিজৰ কাৰণে ভাল আৰু ন আমিনো কি কৰিব গছটো ৰুব লাগে মানে ধৰক কাৰণ নাৰিকল এইবিলাক পানী খোৱা নাৰিকল সৰু নাৰিকল পানী খায় কিন্তু এইজোপা হ'ল দাঁত নাৰিকল নে কি নাৰিকল ক'ব বাৰু জনাবচোন বাৰু সৰু মানে নাৰিকলখিনি সৰু কিন্তু পানীটো খাবলৈ বিৰাট ধুনীয়া মানে ভিডিঅ'বিলাক বহুত দীঘল হৈ যায় কিন্তু ইমান দীঘল ভিডিঅ' আজিকালি মানুহবিলাকে নাচায় মানে মই কাটি দিম ভিডিঅ'বিলাক কিন্তু বহুত দীঘল ভিডিঅ' নাচায় কাৰণ আজিকালি মানুহবিলাকে ৰিল চায় ন ৰিলত পূৰা ফেমাছ ৰিলটোত 15 ছেকেণ্ড 20 ছেকেণ্ডৰ মানে মিনি ব্লগ বনালেও হৈ যায় মানে আজিকালি কিন্তু কৰিব কি ভাই কাৰণ আমাৰ লাইফটো দেখুৱাব মানে বহুত দীঘল হয়গৈ মানে কাৰণ কথাবিলাক ওলাই থাকে কংগ লাগি থাকে ব্লগ যিহেতু আমি ব্লগ বনাওঁ বা ব্লগ ছিষ্টেমৰ ভিতৰত সদায় নাপাওঁ যেতিয়া বনাওঁ কেতিয়াবা ভাল লাগে আমি এইখিনি দোকান পালোঁ ব্ৰইলাৰ দোকান পালোঁ ব্ৰইলাৰ লওঁ বুলি আহিলোঁ এই আমাৰ এইকেইজন আছে আমাৰ লগৰে হয় এইটো ব্ৰইলাৰ লৈ যাওঁ বুলি আহিলোঁ যেতিয়া আলহী ফুৰিব যাওঁ ব্ৰইলাৰ 1 কেজি 700 আছে 1 কেজি 700 তো আহি আছোঁ এফালৰ পৰা মানে বস্তু লৈ গৈ থাকিম আৰু দেখুৱাই থাকিম আপোনালোকক দেই চাই থাকিব একদম পূৰা ভিডিঅ' চাই থাকিম আমি এটা চাৰিআলিটা পাইছোঁ চাৰিআলিটা আজি দেওবাৰ মানুহ নাই চব মানুহ চেণ্টাৰবিলাক বন্ধ হৈ আছে চেলুন এইটো চাৰ্জ কাৰণ সকলোৱে জানে কেৰেলাত খ্ৰীষ্টান মানুহ মুছলিম মানুহ বেছি আছে মানে চব কেৰেলাৰ চাৰ্জ পাব মন্দিৰো পায় বহুত মন্দিৰ আছে
আৰু বেছি দূৰ নাই, পামগৈ আৰু লগতে ঘৰ পামগৈ ওচৰত। ঘৰ নহয়, তাৰ দোকানত পামগৈ, মানে সিও দোকানতে আছে, হাৰ্ডৱেৰ দোকানত। গৈ আছোঁ দোস্তটো, চাই আছে ন। মই চশমাযোৰ লগাই লোৱা নাই বাৰু, যেন লগাবলৈ বেয়া যে, মটৰচাইকেল নাছিলে, চাইকেলত কি চশমা লগাবই নাই বাৰু, নিজকে কিবা এটা লাগিব, বেয়া লাগিব। মানুহবিলাকে ভাবিব এই কেলা ইমান লেভেল দিছেনে বুলি ভাবিব চশমা, কিন্তু সেইটো কাৰণে নহয়, ধূলিৰ কাৰণে চশমাযোৰ লাগে, তো ধূলি সোমাই নাই বাটত। আজি বেলেগ একো নকৰোঁ, অকল জংঘল দেখুৱাম, কিবা কিবি দেখুৱাম, মানুহৰ ঘৰবিলাক, কেৰেলাত কেনেকুৱা গাঁওবিলাক। অঁ দিলে দিলে, অঁ মই দেখুৱাই আহিলোঁ তাক। কিবা এটা চাৰিআলি পাইছোঁহি আহি। ৰেলৱে পাইছোঁহে নেকি? আমি পাই গৈছোঁ মানে আহি পেলাই জেগাটো পাইছোঁ আৰু ভাইটি ঘৰ। কোনফালৰ পৰা যাব লাগে? এখনত 30 টকাটো দাম কম আছে, ৰেট কম আছে। এশ নেকি? হা হা ভিনিয়ে পেলাই ৰেডি কৰিয়ে আছে বস্তু। হেডফোন লগাই শুনিবলৈ সময় নাই তাত। কোনফালে পৰা সোমাই যায়? পোৱালি ক'ত? ইয়াৰ ওচৰলৈকে আমি ইমান দূৰ এখন চাইকেল লৈ আহিছোঁ কেলা। লাল চাইকেল মোকো দেখাওঁ। আমাৰ এই এনেকুৱা ইয়াৰ দোকানখন বেছি ডাঙৰ নহয়, একদম এনেকুৱা অলপ অলপ বিন্দাছ কাম কৰে। কেতিয়াবা আজি এনেই পইচা পাব আজি। চাওক ইয়াতো নাৰিকল এজোপা আছে, দেখিছেনে? চব নাৰিকল, চবতে নাৰিকল মুঠে। তোৰ ভাগৰ এখন দোচা বেলেগ ষ্টাইলৰ। মটিফাই কৰি থয় এখন, মটিফাই কৰি থয় দোচা এখন, মটিফাই দোচাখন মটিফাই কৰি থৈছে এখন। এইটো পোৱালি ভাগৰ ৰুম, গেছ চেছ এইটো এক্সট্ৰাকৈ দি দিলে ন মজাকৈ। এতিয়া আমাৰ ভিনি পুলিগলৰ পৰা আহিছে। बता दे भाई क्या बोलना चाहता है तू? बाय बाय अभी के लिए। अभी के लिए बाय बाय। माइक नहीं लेके आया रहे मैं। सबको बाय बाय आज के लिए। ठीक है, थैंक यू।